স্যার বিটিসি টেট এইটো বিটিসিয়ে জানিব আমাৰ ৰাজ্য চৰকাৰৰ দায়িত্ব আছিল বিশেষ বিটিসি অঞ্চলৰ 6 শিডিউল এৰিয়াৰ টেট পৰীক্ষা অনুষ্ঠিত কৰা আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিছোঁ ফলাফলো ঘোষণা কৰিছোঁ সৰু এটা হাইকোৰ্টত গোচৰ আছে খুব সোনকালে মই ভাবোঁ যে গোচৰটোৰ চূড়ান্ত শুনানি হৈ যাব নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব কোকৰাঝাৰৰ কেবিনেট বৈঠক কেইখন কৈছোঁ কলেজকেইখন বিটিসি প্ৰশাসনে প্ৰভিন্সিয়েলাইজ কৰিব ৰাজ্য চৰকাৰে তাৰ কাৰণে সকলো ছাপোৰ্ট দিব গতিকে বিটিসিয়ে বোধ কৰোঁ এই কামটো খুব সোনকালে কৰিব বিটিসি গঠন হোৱাৰ পাছত আৰু কেন্দ্ৰ ৰাজ্য উভয়তে বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত আমি বিটিসিৰ এই পিছপৰা অঞ্চলসমূহৰ উন্নয়নৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ বিটিসিয়ে নিজাববীয়াকৈ কৰা উন্নয়নৰ ওপৰঞ্চিকৈ বিটিসি চৰকাৰে নিজাববীয়াকৈ কৰা উন্নয়নৰ ওপৰঞ্চিকৈ আমি অসম চৰকাৰেও আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ অৰিহণা আমি আগবঢ়াই আহিছোঁ আৰু সেই মৰ্মে আজি অসম চৰকাৰৰ পুঁজিৰ পৰা নিৰ্মাণ কৰা দুটাকৈ ভৱন আমি শালবাৰী কলেজত শুভ উদ্বোধন কৰোঁ এটা আমাৰ জনজাতি কল্যাণ বিভাগৰ পৰা আৰু তাৰ লগতে এই কলেজৰ কাষতে থকা আমাৰ আম্বেদকাৰ ভৱন আজি শুভ উদ্বোধন কৰোঁ ইয়াৰোপৰি শালবাৰীত এটা জনজাতি জিৰণি ঘৰো আমি আজি খন্তেক সময়ৰ পাছতে মুকলি কৰিম আৰু গতিকে মই বিটিসি অঞ্চলৰ ৰাইজক আশ্বস্ত থাকিবৰ কাৰণে অনুৰোধ জনাওঁ যে বিটিসি গঠন হ'ল মানে সকলো দায়িত্ব আমি বিটিসিক দিলোঁ অসম চৰকাৰৰ আৰু দায়িত্ব নাই এনেকুৱা কথা নহয় অসম চৰকাৰৰ দায়িত্ব আছে দায়িত্ব পালন কৰি আছে সেইমতে আমি এই পিছপৰা অঞ্চলটোৰ শিক্ষাৰ উন্নয়নৰ কাৰণে ইয়াত উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান শালবাৰী মহাবিদ্যালয়ৰ উন্নয়নৰ কাৰণে চৰকাৰখনে যথেষ্ট কষ্টৰে কাম কৰিছে আমাৰ স্থানীয় বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়া তেখেতেও নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে শিক্ষাৰ উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব আৰু আজি মই জনাবলৈ পাই সুখী হৈছোঁ যে এই বছৰৰ পৰা শালবাৰী মহাবিদ্যালয়ত আমি বিজ্ঞান শাখাৰ প্ৰৱৰ্তন আৰম্ভ কৰিছোঁ ইতিমধ্যে শিক্ষক নিযুক্তি দিয়া হৈছে আৰু এই বছৰ প্ৰায় 98গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত ইতিমধ্যে নাম ভৰ্তি কৰিছে গতিকে এই কামসমূহে অঞ্চলটোৰ উন্নয়নত প্ৰভাৱ পেলাব মই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আৰু শালবাৰী মহাবিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সকলোখিনি সুবিধা অসম চৰকাৰে প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে ৰাজ্যৰ শিক্ষা বিভাগত কৈ অন্ত পেলাব নোৱাৰাকৈ বিভিন্ন নতুন পদক্ষেপ লোৱা হৈছে কেইবাখনো নতুন বিশ্ববিদ্যালয় আৰম্ভ হ'ব উচ্চ শিক্ষাত আমি 4 বছৰীয়া নতুন পাঠ্যক্ৰম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ বিদ্যালয় শিক্ষাত আমি নতুন শিক্ষানীতি আমি আৰম্ভ কৰিছোঁ আৰু বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিছোঁ কেইদিনমান পাছতে আমি প্ৰায় 126খন বিদ্যালয়ৰ নৱনিৰ্মাণৰ আমি আধাৰশিলা স্থাপন কৰিম একেধৰণে আমি প্ৰায় 2000 প্ৰাথমিক খণ্ডৰ বিদ্যালয়ৰো আন্তঃগাঁথনিৰ নৱনিৰ্মাণৰ কাম খুব সোনকালে আৰম্ভ কৰিম এই লৈ পেলাই কেনেধৰণে কৰিব পৰা যায় তাৰ কাৰণে বিটিসিৰ লগত বড়ো জাতীয় সংগঠনসমূহৰ লগত আলোচনা আছে অহা কালিলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এপছু আৰু বড়ো সাহিত্য সভাৰ লগত দুপৰীয়া 12 বজাত এক আলোচনাত মিলিত হ'ব স্যার বিটিসি টেট এইটো বিটিসিয়ে জানিব আমাৰ ৰাজ্য চৰকাৰৰ দায়িত্ব আছিল বিশেষ বিটিসি অঞ্চলৰ 6 শিডিউল এৰিয়াৰ টেট পৰীক্ষা অনুষ্ঠিত কৰা আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিছোঁ ফলাফলো ঘোষণা কৰিছোঁ সৰু এটা হাইকোৰ্টত গোচৰ আছে খুব সোনকালে মই ভাবোঁ যে গোচৰটোৰ চূড়ান্ত শুনানি হৈ যাব নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব কোকৰাঝাৰৰ কেবিনেট বৈঠক কেইখন কৈছোঁ কলেজকেইখন বিটিসি প্ৰশাসনে প্ৰভিন্সিয়েলাইজ কৰিব ৰাজ্য চৰকাৰে তাৰ কাৰণে সকলো ছাপোৰ্ট দিব